আজি 2023 চনৰ 1 তাৰিখ আৰু আজি আমি গৈ আছোঁ চানডুবিৰ উৎসৱ চাবলৈ। হয়, আজিৰ পৰা চানডুবিত উৎসৱ আৰু ইয়াত 4-5 দিনমান উৎসৱ চলিব। আৰু যোৱাৰ আগতে কিবা অলপ খাই লওঁ। এয়া আমি হোটেলত সোমাই ল'লোঁ, পৰঠা ল'লোঁ। খোৱা মেলা হৈ গ'ল, এতিয়া আৰু যাব লাগে চানডুবিলৈ। গাড়ী খুলি লওঁ আৰু বলক। এই আমি শৰাইঘাটৰ দলং পাম আৰু, কিন্তু তাৰ আগত আমি ট্ৰেফিকত ফচি গ'লোঁ প্ৰথমে। আজি 1 তাৰিখ কাৰণে বহুত মন্দিৰত আহিছে, এয়া লাইন দেখিছে চাগে। আৰু আমি এনেদৰে বহুত ট্ৰেফিক জামৰ পৰা ৰৈ এয়া পালোঁ আমি চানডুবি। চানডুবিলৈ অহা মানুহৰ গাড়ী চাওকচোন, এয়া কিমান গাড়ী, হাজাৰ হাজাৰ গাড়ী ইয়াতে। আৰু এয়া চানডুবি উৎসৱৰ ভিতৰৰ দৃশ্য। ইয়াত জনগোষ্ঠীসকলে নিজৰ নিজৰ যিবিলাক কাপোৰসমূহ বয় সেইবিলাক বিক্ৰী কৰিছে, নাইবা কিছুমান ফল মূল চব্জি তব্জি যি ৰুৱে তেওঁলোকে এইবিলাক বিক্ৰী কৰিছে। আৰু খোৱা খাদ্যৰ ভিতৰত গাহৰি পোৰা আদি তেওঁলোকে বেছিকৈ ৰাখিছে ইয়াত। এয়া গাহৰি পোৰা, ইয়াৰে আমি অলপ খাই ল'ম অলপ পিছত। আৰু আমি মুৰ্গী পোৰা অৰ্ডাৰ কৰিলোঁ। এয়া দাদা ৰেডি কৰিছে মুৰ্গী পোৰা। আৰু আমি লৈ ল'লোঁ এয়া মাংস পোৰা। টেষ্টটো কৈ আছোঁ কেনে হয়। খাবলৈ বহুতেই সোৱাদযুক্ত হৈছে। ইয়াৰ যিখিনি জনগোষ্ঠীৰ লোকসকলে বনায় তেওঁলোকে বনোৱা খাদ্য বহুত সোৱাদ হয়। আৰু এয়াই হৈছে চানডুবি বিল, যি 1897 চনত ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল। ইতিহাস হয়তো সকলোৱে জানে, ইয়াত বিশেষ ক'বলগীয়া নাই। আৰু এয়া নাৱত উঠিব পাৰে, ইয়াৰ ৰাইজে ব্যৱস্থা কৰিছে নাৱত উঠি ঘূৰিব পৰা বিলখনত। আমিও তাতে একবাৰ উঠিবলৈ চেষ্টা কৰোঁ বাৰু। এয়া আমি টিকেট লৈ ল'লোঁ নাৱত উঠিবৰ কাৰণে, পাৰ পাৰ্চন 100 টকা লৈ ল'লে। আৰু এয়া বিলখনৰ সৌন্দৰ্য দৃশ্য উপভোগ কৰোঁ। কক লাগি যাম দাদা আমি। টিকট আছে এইটো। টিকট লাগিব নি? আপোনাক দিম এইটো। কক লাগি যাম। গছৰ মূৰা আছে মানে 1897 চনত যেতিয়া ডুবি গৈছিল তেতিয়াৰ পৰা আছে আৰু ন।
আমি বিলখনৰ সৌন্দৰ্য উপভোগ কৰি আৰু ঘূৰি আহিলোঁ পাৰলৈ। এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু কেনে লাগিল? বিলখন অলপ ওপৰৰ পৰা বহুত দূৰলৈ একবাৰ চাওঁ আহক। ভিউ পইণ্টত দেখোন গাছে গাছ দেখাই নাপায়। ভিউ পইণ্টত গাছে গাছ। চান্দ সাগৰৰ সোঁৱৰণি মঞ্চ। চান্দৱী। আৰু ইয়াত পিঠা চাহ বিক্ৰী কৰি আছে। আমি পিঠা চাহ অলপ খাই লওঁ। ইয়াৰ পিঠাবোৰ খাবলৈ বহুত সোৱাদযুক্ত হৈছে, বহুত ধুনীয়াকৈ বনাইছে। আপুনিও যদি আহে এবাৰ ট্ৰাই কৰি চাব। আৰু এয়া হ'ল চান্দৱী উৎসৱৰ বাণিজ্য মেলা। আৰু এনেদৰে আমি চান্দৱী উৎসৱক বিদায় লৈ আমি ঘৰলৈ উভতি আহিলোঁ। আমি যাওঁ আৰু বাই বাই চান্দৱী। যাওঁ আৰু আৰু চান্দৱীত থাকোঁতে আমি ভাত খাবলৈ পাহৰি গৈছোঁ। তাৰ কাৰণে আমি অলপ আগত ভাত খাবলৈ এতিয়া গৈ আছোঁ। এতিয়া আমি মই গাহৰি অৰ্ডাৰ কৰিলোঁ। এই গাহৰিৰ লগত ভাত। আৰু মোৰ খোৱা হৈ গ'ল। বহুত ধুনীয়া খাদ্য খালোঁ আজি। আৰু আমি হাত মুখ ধুই এতিয়া ঘৰলৈ যাওঁ। বাই বাই। আমি আৰু গেলো আৰু ঘৰ যাবলৈ ওলালো। বাই আৰু বাই 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 বাই। বহুত ভাল লাগিল।